दिनै 29 नं सुक्लाय सेरफां बियाबनि बेन्दोंआव थानाय मोनबा प्राइमारि नावखाथा सुवागपुर औबारि देवसुङा आरो खाथुलबारि प्राइमारिखौ लानानै बिटिएसि बिसायख'थिनि थाखाय बिसायख'थि फोसावदिं मेल खुंदों। बे बिसायख'थि फोसावदिं मेलाव बिटिआरनि गाहाय खुंगिरि प्रमद बर'नि नुजाथिनायाव जानानै थाङो। बे बिसायख'थि फोसावदिं मेलखौ इउपिपिएल दोलोनि बिजाथि प्रदीप नार्जारिखौ देरहासार खालामनायनि थांखिजों खुंफुंनाय जादों। बे बिसायख'थि फोसावदिं मेला जलथिंपारायाव थानाय गेलेग्रा फोथाराव सानसेनि हाबाफारिजों जानानै थाङो। बे हाबाफारियाव बाहागो लानानै बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ बुंथियोदि सानैसो मानसिया बिटिसि एबा बिटिआरखौ दिसपुरनिफ्रायसो सामलायनो नाजादों। बिजेपि दोलोनि बेबायदि नाजानाया माब्लाबाबो जाफुंसारनाय नङा होननानैबो बिथाङा बुंथिबावो। मख'नो गोनांदि बे हाबाफारियाव रोजा रोजा रायजो राजाफोरा बाहागो लायो। इउपिपिएल दोलोनि बिजाथि प्रदीप नार्जारिखौ देरहासार खालामनायनि थांखिजों दिनैनि बे हाबाफारिखौ 29 नं सुक्लाय सेरफां ब्लक इउपिपिएलनि बानजायनायाव जानानै थाङो। बे हाबाफारिजों लोब्बा लाखिनानै बिजेपि दोलोनि 300नि बांसिन मावथिफोरा बिटिआरनि गाहाय खुंगिरि प्रमद बर'नि नुजाथिनायाव इउपिपिएल दोलोआव हाबो। दिनैनि बे बिसायख'थि फोसावदिं मेलाव बाहागो लादों 30 नं गरेश्वर बियाबनि बारग' एमसिएलए पबित्र कुमार बर', प्रमद बर'नि राजखान्थि दिथागिरि खबद कुमार राभा, तामुलपुर जिल्ला इउपिपिएलनि आफादगिरि दीपांकर राभा, 29 नं सुक्लाय सेरफां ब्लक इउपिपिएल दोलोनि आफादगिरि बलेन्द्र नार्जारि आरो गाहाय नेहाथारि खरद नाथजों लोगोसे इउपिपिएल दोलोनि मावथि आरो गोबां रायजो राजाफोरा सभात अंशग्रहण কৰিছো। আমাৰ প্ৰাৰ্থী প্ৰদীপ নাৰ্জাৰী ডাঙৰীয়াৰ হৈ আৰু শুক্লাই চেৰপাং সমষ্টি যিহেতু মোৰ ওচৰৰে সমষ্টি মই দিনে নিশাই ইয়াৰ খবৰটো পাই থাকোঁ। আমাৰ ৱাৰ্কাৰবিলাকে জানুৱাৰী মাহৰ পৰাই কাম কৰি আছিলে আৰু জানুৱাৰী মাহৰ পৰা জুলাই মাহলৈকে বহুত পৰিশ্ৰম কৰি ইতিমধ্যে সমষ্টি আমাৰ জিকাৰ অৱস্থাত জুলাই মাহতে আহি গৈছে আৰু এতিয়া শুক্লাই চেৰপাঙত আমাৰ ইউপিপিএলৰ নিজৰে 8000 পৰিয়াল আছে আৰু সেই 8000 পৰিয়াল তিনিটা কৰি যদি ভোট হিচাপ কৰা যায় তো 24000 ভোট আহি আছে। কিন্তু আমি ইয়াত প্ৰায় 27000 25ৰ পৰা 27000 ভোট পাম আৰু এইবাৰ ইউপিপিএল দলত আপোনালোকে দেখিছে যে ইয়াত বিভিন্ন দলৰ পৰা আহি সদায় যোগদান কৰিছে। মই এতিয়াই যোগদান কৰি আছো আৰু অলপ আগতে যোগাযোগ হৈছে আৰু বিভিন্ন দলৰ পৰা 3000 আজি গধূলি বা অহাকালি ৰাতিপুৱা জইন কৰিবলৈ আহি আছে। মোক অনুৰোধ কৰি আছিলে যে আপুনি পাৰে থাকিব লাগে, কিন্তু মই বিভিন্ন মিটিং আছে কাৰণে থাকিব নোৱাৰিম। যিয়ে নহওক এই শুক্লাই চেৰপাং সমষ্টি দীঘলীয়া সময় বিপিএফৰ দখলত আছিলে আৰু যোৱা 5টা বছৰ বিজেপিৰ দখলত আছিলে। আজি শুক্লাই চেৰপাং অঞ্চলৰ ৰাইজে বড়োই হওক, অসমীয়াই হওক, মাইনৰিটি হওক, আদিবাসী হওক, গোৰ্খা হওক, সব জনগোষ্ঠীয়ে তেখেতসকলৰ যিবিলাক কাম কাজ এইটো ভাল পোৱা নাই। ক'বাত নহয় ক'বাত কিবা ভুল হৈছে আৰু ইউপিপিএল দলৰ যিটো এটা নীতি আৰু আদৰ্শ, ইউপিপিএল দলৰ আমাৰ দলীয় যিটো চিন্তা এইটো চবে আঁকোৱালি লৈছে। কাৰণ আমি 26টা জনগোষ্ঠী আৰু 35 লক্ষ জনগণক আগুৱাই নিয়াৰ কাৰণে তেখেতসকলক সেৱা কৰাৰ কাৰণে ইউপিপিএল দলটো গঠন কৰিছোঁ। তেখেতসকলে দেখিবলৈ পাৰে নিজ চকুৰে যে 40টা বছৰৰ পিছত প্ৰথম 5টা বছৰ শান্তিত শুবলৈ পাৰিছে, খাবলৈ পাৰিছে, এইটো হ'ল ইউপিপিএলৰ সময়ত। গতিকে আজি শুক্লাই চেৰপাঙৰ ৰাইজক মই ধন্যবাদ জনাইছোঁ যে সকলো ইউপিপিএল দলক বিশ্বাসত ৰাখিছে। আমাৰ শুক্লাই চেৰপাং ইউপিপিএলত বিশ্বাসত লৈছে চবেই। শুক্লাই চেৰপাং ইউপিপিএল দল আৰু প্ৰদীপ নাৰ্জাৰে আশীৰ্বাদ কৰিছে। গতিকে এই নিৰ্বাচনত বেলেগ দলে আৰু ইমান কষ্ট কৰি লাভ নাই, কাৰণ এই নিৰ্বাচনত ইউপিপিএলে বহুত ভোট লৈ এইবাৰ শুক্লাই চেৰপাঙত জিকিবলৈ গৈ আছে। মাত্ৰ দুটা যোৱা 5টা বছৰটো প্ৰথম তেনেকুৱা 5টা বছৰ আছিলে য'ত মানুহে যি বিচাৰিছে তাকে পাইছে। শান্তি বিচাৰিছে, শান্তি পাইছে, নিৰাপত্তা বিচাৰিছে, নিৰাপত্তা পাইছে, সমন্বয় বিচাৰিছে, সমন্বয় পাইছে, নিজৰ ৰীতি নীতি সাংস্কৃতিবিলাক ভালকৈ উদযাপন কৰিব বিচাৰিছে, উদযাপন কৰিব পাৰিছে। গতিকে কোনো অসুবিধা নাই। আজি উন্নয়নৰ বহুত জাগাত হৈ গৈছে। প্ৰত্যেকটো কাম চিন্তা চৰ্চা কৰি ৱেল ডিজাইন কৰি কৰা হৈছে। এইবিলাক দেখি পাই পেলাই চবেই ৰাইজে আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আমি ৰাইজৰ কাৰণে 100% সমৰ্পণ। ইউপিপিএল দল বড়োলেণ্ডৰ ৰাইজৰ কাৰণে 100% সমৰ্পণ। আমাৰ নেতা কৰ্মী MLA MP যিয়ে নাথাকক 100% ৰাইজৰ কাৰণে সমৰ্পণ। মুখ্যমন্ত্ৰীয়ে কৈছে আমি কাম কৰিব বিচাৰোঁ, উন্নয়নৰ কাৰণে কাম কৰিব বিচাৰোঁ।
গতিকে তেওঁলোকৰ কাৰণে আমি যি কৰিব লাগে যেনেধৰণে আগবঢ়াব লাগে সেনেধৰণে কৰিম বুলি কৈছে কি ক'ব চাওক বহুতে এনেকুৱা কথা কয় যে যোৱা 5 বছৰহে UPPL আছিলে তাৰ আগত স্বাধীনতাৰ পৰা বেলেগ দলে শাসন কৰি আছিল বেলেগ দলৰ নেতা কৰ্মীবিলাকে শাসন কৰি আছিলে MLA MP বেলেগৰে আছিলে কিন্তু বড়োলেণ্ড অঞ্চলটো ইমান নেগলেক্টেড হৈ আছিলে লাহে লাহেকৈ আজিহে বড়োলেণ্ড অঞ্চলটো উন্নয়নৰ ফালে আহিছে গতিকে যিয়ে বড়োলেণ্ডক মৰম কৰে আমিও তেখেতসকলক মৰম কৰিম কিন্তু বড়োলেণ্ডক যদি তেখেতসকলে মিছা কথা কৈ পেলাই এই অঞ্চলৰ ৰাইজক যদি কোনোবা ঠগাব বিচাৰে UPPL দল কোনো তেনেকুৱা দলবিলাকৰ লগত আমি নাই আৰু এটা কথা কৈছে যে আপোনালোকৰ ৰাখিব এপছুক আৰু বিজেপি চৰকাৰত আহিলে এপছুৰ লগতে কাম কৰিব বিচাৰিব কি ক'ব চাওক এপছুৰ কথা অহা নাই UPPLৰ কথা আহিছে চ' আমি UPPL হিচাপে কাম কৰি আছোঁ ৰাজনৈতিক দল হিচাপে আৰু আমি ভাৰতৰ বেলেগ ঠাইত নহয় অনলি এই 5টা ডিষ্ট্ৰিক্টত 40টা সমষ্টিত কাম কৰি আছোঁ গতিকে এই 40টা সমষ্টি 5টা ডিষ্ট্ৰিক্ট আমাৰ 35 লাখ জনগণ আৰু 26টা জনগোষ্ঠীৰ কাৰণে যোনে চিন্তা কৰিব কাম কৰিব তেখেতসকলৰ কথাটো আমি চিন্তা কৰিব পাৰোঁ কিন্তু এনে ৰাজনীতিৰ নামত ৰাজনীতি কৰিবলৈ UPPLে সাজু নহয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়ালৈ মই শুভেচ্ছা জনাইছোঁ তেখেতৰ এইটো অন্তিম নিৰ্বাচন ইয়াৰ পিছত আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আপোনালোকে নিৰ্বাচনত দেখিবলৈ নাপাব এইকাৰণে শুভেচ্ছা জনাইছোঁ